এইটো এটা যৌগিক অনুবীক্ষণ যন্ত্ৰ আৰু এই যন্ত্ৰটোৰ বিভিন্ন অংশৰ সৈতে আমি চিনাকি হ'বলৈ ওলাইছোঁ। আৰু যন্ত্ৰটোৰ একেবাৰে তলত এইটো পাদ অংশ, ইয়াৰ ওপৰত এইটো স্তম্ভ, তাৰ ওপৰত আছে এইটো বাহু, এইটো ডে নল, এইখিনি টনা নল আৰু এইখন মঞ্চ, ইয়াত ক্লিপ আছে আৰু দাপোন এনেকৈ আমি হলত দুখন দাপোন আছে, ওলোটা ফালে এখন। এই দাপোন সমতল দাপোন আৰু অৱতল দাপোন, ইয়াৰ সহায়ত পোহৰ থোপ লগোৱা হয় আৰু তাৰ ওপৰতে আছে মধ্যচ্ছদা আৰু সংঘনক। ইয়াৰ সহায়ত পোহৰটো থোপ খাই যায় আৰু মধ্যচ্ছদাৰ সহায়ত আমি পোহৰৰ পৰিমাণ কম বেছি কৰিব পাৰোঁ। আৰু এতিয়া আমি এই টনানলত লাগি থাকে আমাৰ অভিনেত্ৰ বা নেত্ৰবৃক্ষ, আৰু ইয়াত লাগি থাকে আমাৰ অভিলক্ষ্য। ইয়াত অভিলক্ষ্য দুটা আছে, এইটো এটা 40x লিখা আছে আৰু এইটো এটা দুটা আছে। আৰু এইটো হৈছে সূক্ষ্ম ব্যৱস্থাপনা স্ক্ৰু আৰু এইটো হৈছে আমাৰ স্থূল ব্যৱস্থাপনা স্ক্ৰু। গতিকে এইটো আমাৰ এটা যৌগিক অনুবীক্ষণ যন্ত্ৰ আৰু ইয়াত আমি ক্ষুদ্ৰ বস্তুবিলাক চাম। আৰু চোৱাৰ কাৰণে লাগিব এনেকুৱা আমাক শ্লাইড, গ্লাছৰ টুকুৰা শ্লাইড বুলি কোৱা হয়। আৰু ইয়াৰ মাজত আছে, তোমালোকে দেখিছা নিশ্চয়, গোলাকাৰ, কেতিয়াবা বৰ্গাকাৰো হয়, পাতল কাঁচৰ টুকুৰা, আৰু তাৰ মাজতে আমি চাব লগা বস্তুটো আছে। এইখন শ্লাইড আমি ইয়াত চাম আৰু আমি এনেধৰণৰ শ্লাইড অস্থায়ীভাৱেও তৈয়াৰ কৰিব পাৰোঁ। এইখন কিন্তু স্থায়ী শ্লাইড। এতিয়া আমি শ্লাইডখনত থকা বস্তুখিনি নেত্ৰবৃক্ষৰে চাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে নিশ্চয় দেখিছা ইয়াৰ ভিতৰত কিছুমান গোল গোল। গতিকে এনেদৰে আমি চাব পাৰোঁ, চকুৰে চালে আমি স্পষ্টকৈ দেখা পাম ইয়াত মোবাইলটো সঠিকভাৱে লাগি থকা নাই। কিছু অংশ আমি দেখিছোঁ। গতিকে এনেদৰে আমি চাব পাৰোঁ, ক্ষুদ্ৰ বস্তুবিলাক ডাঙৰ কৰি আমি ইয়াৰ যৌগিক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰোঁ।